এদিনাখন এজন মানুহে পুলিচক ফোন কৰি জনায় যে তেওঁৰ ঘৰৰ কাষতে এজন ডাঙৰ অপৰাধীয়ে আশ্ৰয় লৈ আছে। পুলিচ অফিচাৰে কথাষাৰ গম পাই মানুহজনে দিয়া ঠিকনাটোলৈ বুলি ওলায়। পুলিচ অফিচাৰ গৈ আধা ৰাস্তা পাইছিলহে তেনেতে এজাক ডাঙৰ বতাহ ধুমুহা আৰু বৰষুণ আৰম্ভ হৈ যায়। বতাহৰ কোবত গাড়ী চলাব নোৱাৰি পুলিচ অফিচাৰে গাড়ীখন ৰাস্তাৰ কাষতে ৰখাই আৰু বতাহ বৰষুণ কমাৰ অপেক্ষা কৰিবলৈ ধৰে। অলপ সময়ৰ পাছত বতাহ বৰষুণ কমাত পুলিচ অফিচাৰ গৈ সেই ঠিকনাটো পায়। পুলিচ অফিচাৰজন গৈ ঘৰৰ বেল বজোৱাত এজন ভদ্ৰ মানুহে ঘৰৰ দৰ্জা খোলে আৰু তেওঁক ভিতৰলৈ সোমাই আহিব কয়। ৰুমৰ ভিতৰ সোমাই আহিয়েই পুলিচ অফিচাৰজনে ভদ্ৰ মানুহজনক কয়, মই খবৰ পাইছো আপোনাৰ ঘৰত এজন ডাঙৰ অপৰাধীয়ে আশ্ৰয় লৈ আছে আৰু সেইবাবে মই আপোনাৰ ঘৰত আহিলো। তেতিয়া ভদ্ৰ মানুহজনে কয়, মোৰ বাহিৰে এই ঘৰত আৰু কোনো নাথাকে, আপোনাক কোনোবাই ভুল খবৰ দিছে। ভদ্ৰ মানুহজনৰ কথা শুনি পুলিচ অফিচাৰে তেওঁ খোৱা চিগাৰেটৰ পেকেটটো ভদ্ৰ মানুহজনক যাচি ক'লে, লওক চিগাৰেট এটা খাওক। তেতিয়া ভদ্ৰ মানুহজনে ক'লে, ক্ষমা কৰিব মই চিগাৰেট নাখাওঁ। ভদ্ৰ মানুহজনে তেনেদৰে কোৱাত পুলিচ অফিচাৰে আকৌ ভদ্ৰ মানুহজনক সুধিলে, যোৱা 2 ঘণ্টাত আপোনাৰ লগত কোনোবা আছিল নেকি বা আপোনাৰ ঘৰলৈ কোনোবা আহিছিল নেকি? তেতিয়া ভদ্ৰ মানুহজনে ক'লে, আজি ৰাতিপুৱাৰ পৰাই মই ঘৰৰ পৰা বাহিৰলৈ ওলোৱা নাই আৰু 2 ঘণ্টা কি, ৰাতিপুৱাৰ পৰাই মোৰ ঘৰলৈ কোনো অহা নাই। ভদ্ৰ মানুহজনৰ কথা শুনি পুলিচ অফিচাৰজনে ভদ্ৰ মানুহজনক ক'লে, আপুনি মিছা কথা কৈ আছে, তাৰ মোৰ ওচৰত 3টা প্ৰমাণ আছে আৰু ৰুমটোৰ ভিতৰতে আছে। বন্ধু বান্ধৱীসকল, এতিয়া আপুনি ৰুমটো ভালদৰে চাই ক'ব পাৰিবনে পুলিচে কোন 3টা প্ৰমাণৰ কথা কৈছে? চাওকচোন, ধৰিব পাৰে কিজানি। বন্ধু বান্ধৱীসকল, আপুনি ভালদৰে মন কৰিলে দেখা পাব ৰুমটোত 2টা ৱাইনৰ গ্লাছ আছে, লগতে এটা ছাতিও আছে যিটোৰ পৰা পানী নিগৰি আছে। তাৰ উপৰিও টেবুলত এটা এষ্ট্ৰে আছে, কিন্তু মানুহজনে কৈছিল তেওঁ চিগাৰেটেই নাখায়। পিছে আপুনি প্ৰমাণকেইটা বিচাৰি পাইছিলনে? আমাক কমেণ্ট কৰি জনাব। বাৰু বলক পাছৰ পাজলটো চাওঁ। বন্ধু বান্ধৱীসকল, ইয়াত আপোনালোকে কেইটামান অসমীয়া বৰ্ণ দেখিবলৈ পাইছে, যিকেইটাক ওলোটাই পোলোটাই পাতি থোৱা হৈ আছে। এতিয়া প্ৰশ্ন হ'ল, আপুনি ইয়াত থকা বৰ্ণকেইটাক সজাই এটা অৰ্থ থকা বাক্য বনাব পাৰিবনে? পাজলটো বৰ বেছি টান নহয়, অলপ মাথা লগাওক আৰু উত্তৰটো পালে আমাক কমেণ্ট কৰি জনাওক। বন্ধু বান্ধৱীসকল, বাক্যটো হ'ল ইয়াত ফটো তোলা নিষেধ। পিছে আপুনি উলিয়াব পাৰিছিলনে? আমাক কমেণ্ট কৰি জনাব। বাৰু বলক পাছৰ পাজলটো চাওঁ। বন্ধু বান্ধৱীসকল, এবাৰ এটা ট্ৰেফিক ছিগনেলত ট্ৰেফিক লাইটটো ৰঙা হৈ থকাৰ বাবে এখন বাছ আহি ছিগনেলটোত ৰৈ যায়। তেনেতে এজন মানুহে এটা ঘোঁৰাত উঠি আহি গাড়ীখনৰ আগত ৰখে, লগতে আৰু এজন মানুহে বাইক লৈ আহি ঘোঁৰাটোৰ আগত ৰখে। সকলো তেনেদৰে ৰখি থাকোঁতেই গাড়ী চালকজনৰ মোবাইললৈ এটা কল আহে। গাড়ী চালকজনে কলটো ৰিচিভ কৰিবলৈ ফোনটো পকেটৰ পৰা উলিয়াবলৈ যাওঁতে কিবা কৰি গাড়ীৰ হৰণত হাত লাগে আৰু গাড়ীৰ হৰণটো জোৰেৰে বজি উঠে। গাড়ীৰ হৰণটো জোৰেৰে বজাৰ বাবে ঘোঁৰাটোৱে ভয় খায় আৰু বাইক চালকজনক খুন্দিয়াই তলত পেলাই দিয়ে। এতিয়া প্ৰশ্ন হ'ল, এই 3জনৰে ভিতৰত কোনজনে ট্ৰেফিক ৰুল বা নিয়ম ভংগ কৰিছে? এতিয়া আপুনি অলপ ভালদৰে ভাবক আৰু উত্তৰটো পালে আমাক কমেণ্ট কৰি জনাওক। বন্ধু বান্ধৱীসকল, মোৰ মতে ইয়াত ট্ৰেফিক ৰুল বাইক চালকজনে ভাঙিছে, কিয়নো ট্ৰেফিক ৰুল অনুযায়ী বাইক চালকে বাইক চলোৱাৰ সময়ত হেলমেট পিন্ধি থাকিব লাগে, যাতে কিবা দুৰ্ঘটনা হ'লে বাইক চালকজনৰ মূৰত কোনো ধৰণৰ ক্ষতি নহয়। কিন্তু এই ঘটনাৰ সময়ত বাইক চালকজনে হেলমেটেই পিন্ধা নাছিল। মোৰ মতেতো বাইক চালকজনে ট্ৰেফিক ৰুল ভংগ কৰিছে। পিছে আপোনাৰ মতে কোনজন? আমাক কমেণ্ট কৰি জনাব। বাৰু বলক পাছৰ পাজলটো চাওঁ। বন্ধু বান্ধৱীসকল, ইয়াত আপোনালোকে কেইটামান সংখ্যা দেখিবলৈ পাইছে। এতিয়া আপুনি গোটেই সংখ্যা কেইটাকে চাই ক'ব পাৰিবনে ইয়াত কোনটো সংখ্যা বাকী সংখ্যা কেইটাতকৈ অমিল? আপুনি কোনটো বুলি ভাবিছে আমাক কমেণ্ট কৰি জনাওক।
বন্ধু বান্ধৱীসকল ইয়াত এই সংখ্যাটো মানে 7টো বাকী কেইটাতকৈ অমিল কাৰণ আপুনি যদি গোটেই সংখ্যা কেইটাকে ভালদৰে মন কৰে তেতিয়া দেখা পাব ইয়াত অকল 7টোৱে অযুগ্ম সংখ্যা 7টোৰ বাহিৰে গোটেই সংখ্যাবোৰ যুগ্ম পিছে আপুনি উলিয়াব পাৰিছিল নে আমাক কমেন্ট কৰি জনাব বাৰু বলক এতিয়া আপোনালোকৰ বিশেষ বুদ্ধিৰ প্ৰশ্নটো চাওঁ বন্ধু বান্ধৱীসকল ধৰি লওক আপোনাৰ ভাইটি আৰু আপোনাৰ দেউতা এনেধৰণে বিপদত পৰিছে আপোনাৰ ভাইটি এটা ঝৰ্ণাৰ পৰা পৰিব ধৰিছে আৰু আপোনাৰ দেউতাক এটা পগলা মহে খুচিব আহিছে এতিয়া প্ৰশ্ন হ'ল আপুনি প্ৰথমে কাক বচাব বাৰু ভিডিঅ'টো ভালদৰে চাওক আৰু আপোনাৰ উত্তৰটো আমাক কমেন্ট কৰি জনাওক বন্ধু বান্ধৱীসকল মই হোৱা হয় প্ৰথমে দেউতাক বচালো হয় কাৰণ ভাইটি যদি ঝৰ্ণাৰ পৰাও পৰে তেতিয়াহ'লে লগে লগে ইমান ক্ষতি নহয় কিন্তু দেউতাক যদি বচাব নেযাওঁ সেই পগলা মহটোৱে দেউতাক পলকতে খুচি মাৰি পেলাব পিছে আপুনি কি কৰিলে হয় আমাক কমেন্ট কৰি জনাব বাৰু বলক এতিয়া আপোনালোকৰ বাবে থকা প্ৰশ্নটো চাওঁ তাৰ আগতে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক যাতে আমি এনে ধৰণৰ আৰু এটা ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ বন্ধু বান্ধৱীসকল ইয়াত আপোনালোকে কেইটামান অসমীয়া বৰ্ণ দেখিবলৈ পাইছে যি কেইটাক ওলোটাই পুলোটাই পাতি থোৱা হৈ আছে এতিয়া আপুনি ইয়াত থকা বৰ্ণ কেইটাক সজাই এটা অৰ্থ থকা বাক্য সজাব পাৰিবনে আপোনাৰ উত্তৰটো আমাক কমেন্ট কৰি জনাওক দেখা যাওক কোনে কোনে শুদ্ধ উত্তৰ দিব পাৰে তেতিয়াহ'লে আজিলৈ এৰিছো অতি শীঘ্ৰেই লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে